দুই এটা সমস্যা লৈ আজি এই সংবাদমেলৰ আয়োজন কৰিছোঁ। প্ৰথম কথাটো হৈছে যে সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা আমাৰ অসমতো যি কোভিড-19 অৰ্থাৎ কৰোনা ভাইৰাছে গ্ৰাস কৰিছে। আজি স্পেইনতকৈ ইটালীতকৈ আজি আমাৰ দেশত কৰোনাৰ সংখ্যা বৃদ্ধি হৈছে আৰু আমাৰ দেশতো লকডাউন চৰকাৰে ঘোষণা কৰিছে, যদিও কিছু পৰিমাণে শিথিল কৰিছে। এই সংক্ৰান্তত যি আপোনালোকৰ আমাৰ ইয়াৰে BTC বা প্ৰস্তাৱিত BTRৰ যি নিৰ্বাচন আছিলে, এই নিৰ্বাচনো স্থগিত ৰখা হৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন গাঁৱে ভূঞে তেওঁলোকৰ নিৰ্বাচনী কাৰ্য তেওঁলোকে প্ৰচাৰ চলাই আছে। কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ তেওঁলোকে মেইনটেইন কৰা নাই, তেওঁলোকে মাস্ক পৰিধান কৰা নাই। চৰকাৰৰ যিটো গাইডলাইন আছে এই গাইডলাইন তেওঁলোকে মানি চলা নাই। এই ৰাজনৈতিক দলবিলাকে, সি BPF হওক, সি UPL হওক, সি GSP হওক, যিয়ে নহওক, তেওঁলোকে কিন্তু কোনো ধৰণৰ গাইডলাইন মানা নাই। তেওঁলোকে সভা সমিতি অনুষ্ঠিত কৰি চৰকাৰী নীতি নিৰ্দেশনা ভংগ কৰি তেওঁলোকে ফেচবুকত ফটো আপলোড কৰি আছে। গতিকে এই কথাটো পোনপ্ৰথমে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি, ওদালগুৰি জিলা সমিতি, চিৰাং জিলা সমিতি, বাক্সা আৰু কোকৰাঝাৰ জিলা সমিতি আমি কঠোৰভাৱে গৰিহণা দিছোঁ। তেওঁলোকে ৰাজনৈতিক দল, জনতাৰ ভোট লৈ জনতাক সেৱা কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে। কিন্তু নিৰ্বাচনৰ পূৰ্বেই তেওঁলোকে কিন্তু যিটো চৰকাৰী গাইডলাইন আছিলে তেওঁলোকে কিন্তু মেইনটেইন কৰা নাই। গতিকে আমি তেওঁলোকক এতিয়াও আহ্বান জনাইছোঁ যে নিৰ্বাচনতকৈ মানুহৰ জীৱনৰ কিন্তু মূল্য আছে। গতিকে আপোনালোক সকলোবোৰ দলে চৰকাৰী নীতি নিৰ্দেশনা মানি চলক, মাস্ক পৰিধান কৰক আৰু যি গাইডলাইন আছে সেই গাইডলাইনসমূহ পালন কৰিব লাগে। আমি দেখিবলৈ পাইছোঁ তেওঁলোকে এই বস্তুখিনি মানা নাই, সকলো দলে। কিন্তু আমি যদি আপোনালোকক প্ৰুফ লাগে, আপোনালোকে তেওঁলোকৰ ফেচবুকৰ যিসমূহ পেজ আছে সেই পেজসমূহ চাওক। তেওঁলোকে নিজৰ ফটো 100, 150, 200 মানুহৰ ফটো তেওঁলোকে সংবাদ ছ'চিয়েল মিডিয়াত তেওঁলোকে ভাইৰেল কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি নিৰ্বাচন আয়োগ অথবা ৰাজ্যপালৰ হস্তক্ষেপ আমি কামনা কৰিছোঁ। এই দলবিলাকে তেওঁলোকৰ স্বাৰ্থত চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি কৰোনাই সংসাৰী ৰূপ ল'ব পাৰে এই ৰাজনৈতিকবিলাকৰ কাৰণে BTAD এৰিয়াত। আৰু তাৰ কাৰণে কিন্তু দায়ী হ'ব নিৰ্বাচন আয়োগ আৰু এই দুটা দল, 2-3টামান যি দল আছে, ৰাজনৈতিক দল আছে, এই দল। কাৰণ তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰি তেওঁলোকে মানুহ সমাগম কৰি তেওঁলোকে মিটিং কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি ৰাজ্যপালৰ ভূমিকা বা ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু মূলতে নিৰ্বাচন আয়োগৰ আমি হস্তক্ষেপ বিচাৰিছোঁ। তাৰপিছত আমাৰ আৰু এটা কথা, যি বিগত সময়ত বা 17টা বছৰে BPF নেতৃত্বাধীন চৰকাৰখনে আমাৰ ইয়াত শাসনভাৰ চলাই গৈছে। তো BTC চুক্তি যিটো আছিলে সেই চুক্তিমতে BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম উন্নয়নৰ কথা সেই চুক্তিত পূৰা উল্লেখ আছিলে সংশ্লিষ্টভাৱে, বিস্তৃতভাৱে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেই চুক্তিমতে বিগত সময়ত কিন্তু হাগ্ৰামা নেতৃত্বাধীন চৰকাৰখনে কাম কৰা নাই। যিখিনি কৰিব লাগিছিল সেইখিনি কৰা নাই। কিছু কৰিছে, আমি মিছাও ক'ব নোৱাৰোঁ, কিন্তু চুক্তিমতে কিন্তু কাম কৰা নাই। তাৰোপৰি আৰু এটা কথা, যি আমাৰ নতুন দল আহিল, মোৰ পুৰণি সতীৰ্থ NEMSUৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান UPL দলৰ সভাপতি, তেওঁক পুনতে আমি শুভেচ্ছা জনাইছোঁ। শুভেচ্ছা জনাই তেওঁৰো 2-এটা কৰণীয় আছিল যিটো কৰা নাই। বিগত সময়ত তেওঁলোকে যি NRCৰ ক্ষেত্ৰত যি এটা অভিযোগ উঠিছিল যে NEMSUৰ নেতৃত্বত সংখ্যালঘু ৰাইজৰ এদিনতে তেওঁলোকে মিছা অভিযোগ কৰি হাজাৰ হাজাৰ মানুহক বাংলাদেশী সজাব বিচাৰিছিল। যি ট্ৰাইবেল বেল্টৰ পৰা সংখ্যালঘু জনসাধাৰণক উচ্ছেদৰ কাৰণে এটা ব্যৱস্থা কৰি তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। গতিকে তেনেকুৱা সংখ্যালঘুৰ বিৰোধ কৰা এতিয়া আমি দেখিবলৈ পাইছোঁ যে সেইসকল নেতাই সংখ্যালঘুৰ অতি প্ৰিয়ভাজন হ'বলৈ গৈ আছে। তো যেতিয়া ক্ষমতা পোৱা নাই, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, মোৰ বন্ধুবৰ প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া ক্ষমতা পোৱা নাছিলে তেতিয়াই সংখ্যালঘু জনসাধাৰণৰ বিৰোধ কৰি আহিছিল। আৰু যেতিয়া ক্ষমতা পাব তেতিয়াবা তেওঁলোকে কি কৰে সেইটো এটা প্ৰশ্নবোধক চিন হৈ আছে।
তো আমি ভাবোঁ যে ক্ষমতা পোৱাৰ আগতেই তেওঁলোকে কাম কৰা নাই আৰু ক্ষমতা পোৱাৰ পিছত যে তেওঁলোকে কাম কৰিব সেইটো কেতিয়াও বিশ্বাস নহয়। আৰু দেখিবলৈ পাইছোঁ একাংশ মানুহ তেওঁলোকে মিছা প্ৰলোভনেৰে এই দলত অন্তৰ্ভুক্ত কৰি আছে, যাতে সংখ্যালঘুৰ অতি দৰদী দেখাই আছে। কিন্তু আমাৰ এটা ধাৰণা হয় যে যদি আগৰ নিচিনাই তেওঁলোকে মনোভাৱটো থাকে, মনোভাৱ মানুহৰ সলনি হ'ব পাৰে নকওঁ, কিন্তু যদি আগৰ নিচিনা মনোভাৱ থাকে তেতিয়াহ'লে হয়তো সংখ্যালঘুৰ হৈ তেওঁলোকে কাম কৰিব নোৱাৰিব। তেওঁলোকৰ এইটো মিছাই ক্ষমতাত অহাৰ বাবে তেওঁলোকে এটা নাটক কৰি আছে। বিটিআৰ যি শেষ চুক্তি বুলি কোৱা হৈছিলে শান্তি চুক্তি, এই শান্তি চুক্তি এমাহ নোহোৱাৰ আগতে ওদালগুৰি জিলাৰ খাইৰুল হক নামৰ এজন ব্যক্তিক গুলীয়াই হত্যা কৰা হ'ল। আমি বিভিন্ন দল সংগঠনে তালৈকে গৈছিলোঁ। আমি চৰকাৰ আৰু প্ৰশাসনক দাবী জনাই আহিছিলোঁ যে খাইৰুল হক হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি আইনগতভাৱে শাস্তি দিব লাগে। কিন্তু আজিলৈকে এই আপুনি অসম প্ৰশাসন বিভাগে কওক বা BTCৰ বা BTR যিটো প্ৰশাসন আছে, এই BTC প্ৰশাসনৰ সোপা ঢিলা নীতিৰ বাবে কিন্তু আজিলৈকে খাইৰুল হক হত্যাকাৰীক কৰায়ত্ব কৰা নহ'ল। খাইৰুল হকৰ পৰিয়ালক কোনো ধৰণৰ সাহায্য দিয়া নহ'ল। কি কাৰণ? কিছুদিন আগতে লাফিকলকো ইয়াতে গুলীয়াই হত্যা কৰা হ'ল। লাফিকলৰ হত্যাকাৰীও আজিলৈকে গ্ৰেপ্তাৰ নহ'ল। BTCত কিছুদিন পিছে পিছে সংখ্যালঘু নেতা সংখ্যালঘুক টাৰ্গেট কৰি লোৱা হয়। ইয়াৰ আঁৰত কোন আছে? তো ইয়াতে যোনে শাসনক আগন্তুক দিনত নাহক কিয়, হাগ্ৰামাই হওক বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, এই যে যিবিলাক সমস্যা আছে, আমি BTCৰ সংখ্যালঘু ৰাইজসকলে আমি মাজে মাজে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আমি কেতিয়াবা আমাৰ নিৰাপত্তা নাই বুলি অনুভৱ কৰোঁ। গতিকে আপোনালোক দুয়োজনকে শুভেচ্ছা জনাই এটা অনুৰোধ জনাম আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে যে আপোনালোক যোনেই ক্ষমতাত নাহক কিয়, আপোনালোকে এই সংখ্যালঘু ৰাইজৰ সকলো ৰাইজৰ লগতে BTC বা BTRত প্ৰস্তাৱিত BTRত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰ তথা নিৰাপত্তা দিয়াৰ লগতে এই খাটি খোৱা সংখ্যালঘু জনসাধাৰণকো যাতে আপোনালোকে নিৰাপত্তাৰ ব্যৱস্থা কৰে। তেওঁ যিখিনি কথা উপস্থাপন কৰিব লাগিছিল দিল্লীৰ সংসদৰ মজিয়াত, তেওঁ কিন্তু ব্যৰ্থ হৈছে। এজন ব্যৰ্থ সাংসদ বুলি আজি আমি হীৰা হৰণীয়াক আপোনালোকৰ এই কোকৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা আমি তেওঁক স্বীকৃতি প্ৰদান কৰিছোঁ।